নমস্কাৰ, মই কলাকাল বাটু আৰু কি খবৰ সকলোৱে ভালনে? অনাগত দিনত নতুন বছৰ আহি আছে আৰু আমি দেখিছে এইফালে সাগৰ পাৰত যিহেতু বোটবিলাক আহি আছে, লাহে লাহে মাছমৰীয়াসকলে আনি আছে, সকলোৱে নতুন বছৰ খাবৰ কাৰণে আহি আছে। আজি ৰাতি 12টা বজাৰ পৰা সকলোৱে নতুন বছৰ ৱেলকাম কৰিবলৈ আহি আছে। পুৰণা দিনবিলাক সদায় ভালে খলে যাতে বিদায় দিয়ে, অনাগত দিনবিলাক ভালে খলে ৱেলকাম কৰে। আৰু তাৰে আমাৰ লগত আছে এইফালে বিমল সোণোৱাল। নমস্কাৰ সকলোকে নতুন বছৰ সকলোকে শুভেচ্ছা জনালোঁ। ভালে কুশলে আদৰি লওক। পুৰণা দিনবোৰ যি আছিলে যেনেকৈ হ'ল গ'ল, নহয় জানো? চবে ভালে কুশলে থাকক। আৰু এটা মই কথা কৈ দিছোঁ, আমাৰ বিমল সোণোৱাল মোৰ লগত প্ৰায় ভিডিঅ' ওলাই থাকে, কিন্তু ক'ৰ হৈ কি হয় বহুতে নাজানে। ই হৈছে ধেমাজি লোৱা হয় আৰু ধেমাজিবাসী ৰাইজে কোনে কোনে চাই আছে ক'ব হা, এইজন ল'ৰাক কোনে কোনে চিনি পায়, মিষ্টাৰ বিমল সোণোৱাল। আৰু এইফালে আমাৰ লগত আছে ভাই আছে, শদিয়াবাসী লোৱা হয়। শদিয়া কোন শদিয়া হয়। ভাই দুআষাৰ ক'ব, গৈছিকা ভাই দুআষাৰ ক'ব। ভাই বোলে লাষ্ট কৈছে। আৰু এইখন দেখিলে একদম পুৰা বিশাল ডাঙৰ বৰ্ডখন আহি আছে। হয়তো এইবিলাক 15 দিন 20 দিন বা 30 দিন এইবিলাক এনেকুৱাকৈ যায় আহি আছে, যিহেতু নতুন বছৰ খাবৰ কাৰণে সকলোবিলাক পাৰ পাই লাগিলে, এইফালেখন লাগিলে এইফালেখন লাগিলে, সকলোবিলাক এনেকৈ পাৰ পাই লাগিছে। এইবিলাক সৰু সৰু টুকুৰা টুকুৰি বোটবিলাক আহি আছে। টুকুৰা টুকুৰি ক'লে বেয়া হ'ব, এখন মানে সৰুখিনি টুকুৰা টুকুৰি বুলি কৰিছোঁ। যিহেতু আহি আছে, এইবিলাক চব এতিয়া চাইডে চাইডে পাৰ্কিং হ'ব। আৰু এইফালে মাছমৰীয়াবিলাক দেখিছে নহয়, চবে জাল চাল চিলাই আছে, এনেকৈ আছে। আৰু এইটো হৈছে এইটো নতুন হাফা হয় হা, নতুন হাফা। ইয়াত ষ্টাৰ্টিং কৰা নাই, ইয়াত অকল জালে চিলাই আছে। আৰু বোটখন এখন ক'বলৈ দেই বহুত ডাঙৰ বোটে হয়, বাট আহি আছে। এনেকুৱা এখন বোটত মানুহ প্ৰায় 30-40 জন নাযায় জানো? 30-40 জন মানুহ যায়। আমাৰ আছোঁ সিহঁতি সেনেকৈ পায়হে। হা কিমান যাব? হয় নেকি? এইফালে ভিতৰত শুই আছে কেইটামান। দেখিছে ন, বহুত ডাঙৰ বোট হয় এখন। বগলীখিনি ভাল লাগিছে ন ভিউটো? 1 2 3 4 5 6 এখন যিহেতু ৰখাব চেষ্টা কৰি আছে, বহুত বিশাল বোট হয়। বিশাল বোট দেখিছে নহয়, যথেষ্টখিনি ডাঙৰ। আৰু এইফালে আমাৰ ভাইসকল আছে। ভাইসকল মানে প্ৰায় উৰিষ্যা, কলকাতা আৰু বাংগালী এনেকৈ প্ৰায় ল'ৰাবিলাক থাকে। একদম ডাঙৰ বোট হয়। আৰু এইফালে মাঞ্জি বোট আহি আছে।